নমস্কাৰ বন্ধু বান্ধৱীসকল আজি মোৰ চেনেলটোলৈ আকৌ আপোনালোকক স্বাগতম জনাইছো আজি সোমবাৰ আজি দিনটো মই উপবাসত থাকো দিনটো তেনেকে ভাত পানী নিজে নাখালেও এতিয়া ঘৰৰ মেম্বাৰখিনিৰ কাৰণেটো বনাবই লাগিব মা থকা হলে মায়ে বনালে হলে এতিয়া মা যে নাই মেডিকেলত আছে হেতু কাৰণে মই বনাব লাগিব এতিয়া মোৰ কাৰণে খাবলৈ আনিছো কল দৈ গাখীৰ আৰু প্লাম দুটা আনিছো এইকেইটাকে খাই লওঁ তাৰ পিছত দুপৰীয়া মই আজি দুপৰীয়া যিখিনি বনাম নিৰামিষে হয় হেখিনিকে আপোনালোকক দেখাম আপোনালোকে মই মৰিচা কেইডালমান ছিঙিবলৈ আহিছো ঢেকিয়া বিচাৰিছিলো ঢেকিয়া নাপালো হেতু কাৰণে মৰিচা বেছিও নাই বাৰু 4-5 জোপা মান আছিলেহে তাৰে কেইটামান ছিঙি লৈ যাওঁ পদিনা কেইডাল মানো ছিঙো আমৰ লগত চাটনি এখন বনাম এতিয়া পদিনাৰ লগত চাটনি বনাবলৈ জলকীয়া কেইটামান ছিঙো জলকীয়া পকিছে আৰু এটা দুটাকে ক'বাত এইখিনি ছিঙি আনিলো এয়া জলকীয়া আনিলো পকা চাটনি বনাবৰ কাৰণে আৰু এয়া পদিনা এয়া মৰিচা কেইডালমান আনিলো এইখিনি মই বুট আৰু মগু পকৰি বনাম বুলি লৈছো মিক্সিত পিছি ললো অলপমান তাৰপিছত এইখিনি পিয়াজ ইয়াতে মিলাই দিছো এয়া নিমখ দিছো এয়া বেকিং সোডা আধা চামুচ দি দিছো আৰু বেকিং পাউডাৰ এচামুচ দি দিছো আৰু ময়দা অকণমান মিলাই দিছো মই ইয়াত আৰু ৰেড চিলি অকণমান দি দিওঁ এনেই কেঁচা জলকীয়া ইয়াত পিছা দিয়া আছে হালধি অকণমানো দি দিছোঁ এইখিনি অলপ দেৰি ফেটি থৈ দিম তাৰপিছত খোৱাৰ আগে গৰমে বনাই দিম আৰু এইখিনি মিক্স কৰা হৈ গ'ল এতিয়া অকণমান দেৰি থৈ দিম আজি বেঙেনা ৰেচিপি এটা বনাম বুলি ভাবিছো বেঙেনা এনেকে গোটা মই এইটো মাজে অলপ এনেকে পাতলাকে বাকলিটো এৰুৱাই অকমান ৰেপি দিলো নিমখ হালধি ঘুমাবৰ কাৰণে বিলাহী 3টা লৈছো নহৰু আৰু পিয়াজ মই এতিয়া বস্তুখিনি বনাবৰ কাৰণে সব ৰেডি কৰি লৈছো এফালে পকৰি বনাবৰ কাৰণে এইখিনি কৰিলো এইখিনি বেঙেনাৰ ৰেচিপিটো বনাম বুলি ভাবিছিলো হেতু কাৰণে সব ৰেডি কৰি ললো এয়া পদিনা আৰু আম বিলাক এতিয়া পকিবলৈ আৰম্ভ কৰিছে যে এনে কেপিছমান দি দিম তাৰ পিছতে নহৰু আদা জলকীয়া দি দিছো চাটনি এয়া বইল মৰিচা ঔটেঙা আৰু তৰা গাজলি এটো বইল আইটেম এটা বনাম চাব খাবলৈ বৰ টেষ্টি হয় আমাৰ বনাই দিখিনি মই কুকাৰতে বইল কৰিম ইনে মই কেৰাহীটো বনাও আজি কিন্তু কুকাৰতে বনাই এক চিটি মাৰি দিম সোনকালে হ'ব নিমখ দিছো অকণমান দি দিছো আদা নহৰু খুন্দা অলপ দি দিছো মাৰি দিছো এক চিটি মাৰি দিলে হৈ যাব এইখিনি মই বিলাহী এটা অকণমান মিক্সিতে দি লওঁ এইখিনি তেলত ভাজি ল'বৰ কাৰণে জলকীয়া দুটাও দি দিছো আৰু পিয়াজ দি দিওঁ এতিয়া মই বেঙেনা কেইটা অকণমান তেল কমকৈ দি অকণমান ফ্ৰাই কৰি লওঁ এইকেইটা নিমখ হালধি মই সানি থৈ দিছো ইয়াত ঘুমাবৰ কাৰণে অকণমান ভাজি ল'ম এইখিনি মই বিলাহী আদা নহৰু আৰু পিয়াজ জলকীয়া পেষ্ট বনাই আনিলো এইটা ফ্ৰাই কৰা হৈ গ'ল এইকেইটা ফ্ৰাই কৰি ললো এতিয়া মই বিলাহীখিনি আৰু পিয়াজখিনি অকণমান তেলত লৰাই লওঁ তেল মই বেলেগকৈ নাই দিয়া বেঙেনা ফ্ৰাই কৰা তেল অকণমান আছিলে তাতে এইখিনি অকণমান লৰাই আকৌ নমাই থ'ম এইখিনি এতিয়া এইখিনি অলপ তেলত ভাজি ললো এইখিনি এতিয়া নমাই থ'ম মই
এইখিনি বেঙেনা যেতিয়া মোৰ গ্ৰেভিটো হৈ যাব শেষত দি এইখিনি লৰাই দিম। এতিয়া পেষ্টখিনি দি দিছোঁ। নিমখ দি দিছোঁ অকণমান, হালধি অকণমান দিলোঁ, ৰেড চিলি অকণমান দি দিছোঁ কালাৰটো আহিবৰ কাৰণে, গৰম মছলা অকণমান দি দিছোঁ। পেষ্টখিনি অকণমান ভাজি লৈছোঁ, কালাৰটো উঠক, তাৰপিছত মই বেঙেনাকেইটা দি দিম। এইখিনি ভজা হৈ গ'ল, এতিয়া মই বেঙেনাকেইটা দি দিছোঁ। বেঙেনা সৰহকৈ নিদিলোঁ, বাৰীত অকল কমকৈ 5-6টামান লাগি আছিলে, তাৰে 4টা মই চিঙি আনি, একে চাইজৰ নহয় আৰু এটা ডাঙৰ আহিলে। ভাজি থোৱা এইকেইডোখৰ দি দিছোঁ। এইখিনি বইল শাকখিনিও হৈ গ'ল। এইখিনি নমাই থওঁ এতিয়া। এতিয়া মই পানী অকণমান দি দিছোঁ, গৰম পানী নাই দিয়া, নৰ্মেল পানী দিছোঁ। এইখিনি এতিয়া অকণমান ঢাকি দিছোঁ। এইখিনি হৈয়ে গ'ল আৰু। মই এতিয়া পাপৰ ফ্ৰাই কৰি লওঁ। পাপৰ ফ্ৰাই কৰা হৈ গ'ল, মই এতিয়া পকৰীকেইটা বনাই লওঁ। ভাতৰ লগত খাবলৈ অকণমান ডাঙৰ ডাঙৰকৈ বনাই দিছোঁ। পকৰীখিনি হৈয়ে গ'ল আৰু।